চাওঁ আমাৰ দুজনৰ মাজত চেলেঞ্জ হ'ব। য়েছ ইউ কেন ডু ইট। ফাইনেলি আহি পালোঁ দিল্লী কি মাছুৰ চিকেন বিৰিয়ানীলৈ। এতিয়া আমি আহিলোঁ মাইনু আৰু মই নিৰলা সুইটছ এণ্ড স্নেক্স, আৰু এতিয়া আহিলোঁ কোকৰাঝাৰৰ বিৰিয়ানী টেষ্ট কৰিবলৈ। আজি হ'ব ফুড ব্লগ। নমস্কাৰ। তো কেনে আছে ভাইসকল? আপোনালোকে সকলোৱে যেন ভালে কুশলে থাকে এই কৰোণা কালটোত সকলোৰে কামনা কৰিছোঁ। আৰু সেইবাবে মই আজি এটা সুন্দৰ আৰু বেলেগ ধৰণৰ ব্লগ বনাম। বেলেগ ধৰণৰ চববাৰে আপোনালোকক কৈয়ে থাকোঁ যে বেলেগ ধৰণৰ। আজি সঁচাকৈ একদম বেলেগ ধৰণৰ। আজি হ'ব ফুড ব্লগ। ফুড খাৱা একদম মাছখন খুলি খাব লাগিব। মাছখনৰ ওপৰত নহয় মানে পূৰা খাম, আৰু কিন্তু খাৱাটো বেলেগ ধৰণৰ হ'ব। আজি হ'ব ফুড ব্লগৰ ডাবুল খানা। মানে একদম আগত যে এবাৰ বঙাইগাঁও গৈছিলোঁ, এই মনত আছেনে এটা ভূতৰ ব্লগ দিছিলোঁ, সেই ব্লগটোৰ দৰে তাতেই মানে এটা ব্লগ কৰিছিলোঁ বিৰিয়ানীৰ ব্লগ। সেইটোৰে মই ব্লগটো আজি কণ্টিনিউ কৰিম। মানে দুটা ব্লগ, মানে কোকৰাঝাৰৰ বিৰিয়ানী মাছুৰ বিৰিয়ানী তাৰে আৰু বঙাইগাঁৱৰ লগত কম্পেয়াৰ কৰি চাম কেনেকুৱা হয়। আপোনালোকে চাব আৰু কেনেকুৱা হয় ক'ব খালি। ফুড ব্লগ বনাবৰ কাৰণে ভণ্টিক লগ ধৰিছোঁ। কিন্তু এটা ৰাক্ষস ন, ৰাক্ষক বাবে মই তাইক মাতিছোঁ যে জল্দি ৰেডি হ। তাই ইমানে টাইম লগাই আছে বাপৰে বাপ, মানে ইমানে সেইকাৰণে আপোনালোক ভাবিছোঁ কি যে আপোনালোকক এতিয়া মই ডাইৰেক্টলি বঙাইগাঁৱৰ যোনটো ফুড ব্লগ আছিল বিৰিয়ানীৰ ব্লগ সেইটো দেখাম, আৰু আপোনালোকে সেইটো চাই থাকক। মই তেতিয়ালৈকে এই ৰেডি হোৱাটো হৈ লওক, আৰু আমি এতিয়া যাম ক'ত? আমাৰ কোকৰাঝাৰলৈ। চাওক আৰু এনজয় কৰি যাই থাকক। ফাইনেলি আহি পালোঁ দিল্লী কি মাছুৰ চিকেন বিৰিয়ানীলৈ। এই যে চাওক ওপৰত আছে দিল্লী কি মাছুৰ চিকেন বিৰিয়ানী। বম টেষ্ট হ'ব দেই। মোক খাই মানে মুখত পানী আহিছে। আপোনালোকে বা কি কয়? তো বলক তেনেহ'লে এতিয়া আমি ভিতৰলৈ যাওঁ, আৰু কি পায়, কেনেকৈ বনায়, কেনেকৈ ইমান বঢ়িয়াকৈ বনাই ৰাখিছে, আৰু আমাক কি সোৱাদ দিয়ে, চব আপোনালোকক কৈ আছোঁ। বল সুদৰ্শন। চ' ইয়াতে আমি আহিলোঁ, আৰু এই দাদা কেইজন আছে যোন ইয়াতে বিক্ৰী কৰে। आप लोग का इधर कितना मतलब क्या क्या मिलता है? यहाँ पर दिल्ली चिकन बिरयानी, हैदराबाद चिकन बिरयानी, दादरी चिकन बिरयानी मिलता है। और 220 का फुल, 110 का हाफ है। ओके। और ये सब आप लोग जो ये डेक्सी, अमी तो डेक्सी बोले कहो ना, ये डेक्सी में मतलब क्या कितना मतलब कब बनाते हैं आप लोग? ये तो बनता रहता है सुबह को शाम में खत्म होना जैसे? हाँ, जैसा खत्म होता है वही बनता रहता है, फिर से बना लेते हैं। ओके ओके। और ये जो आपने ये रखा है मतलब वेट सिस्टम है ये। हाँ, वेट सिस्टम 220 का फुल, 110 का हाफ। और 220 का फुल 1 केजी में। ओके ओके, थैंक यू। और এতিয়া আমি ইয়াতে চিকেন বিৰিয়ানী টেষ্ট কৰিম, আৰু আপোনাক জনাম কেনেকুৱা হয়। मतलब ये किस चीज पे डालोगे आप? ये नेट पे डालोगे क्या? हाँ, यूट्यूब में जाएगा। আমি আধা কেজি লৈছোঁ, এই যে 110 रुपीसত। আৰু এইফালে গ্ৰেভি দি আছে ওপৰে চাওক। অঁ বঢ়িয়া, মানে সঁচা কৈছোঁ মুখত পানী আহি গৈছে চাই কাৰণে। এয়া আহি গ'ল প্লেট ভৰ্তিকৈ চিকেন খাম। সেইবিলাক কৈ আছোঁ, গ্ৰেভি দিয়া আছে এইখিনি জেগাত, এইখিনি ভাতখিনি অলপ পিঁয়াজ ওপৰে দিছে। টেষ্টটো মানে কি ক'ম, কিবা মিঠা লাগি গৈছে, আৰু কালাৰটো সৈতে বিৰাট মিলিছে, আৰু বঢ়িয়া লাগিছে একদম। আশা কৰোঁ আপোনালোকে আহিব, আহি কাৰণে ইয়াৰ টেষ্টটো ল'ব, আৰু কেনেকুৱা হয় মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু এইফালে সুদৰ্শন, ইয়ো খাল মলত কেনেকুৱা লাগিল? বঢ়িয়া না? কিন্তু বহুত ভাল লাগিছে। সেয়ে আৰু মোৰ মানে ক'ব গ'লে ফাৰ্ষ্ট টাইম খাইছোঁ হায়দৰাবাদী বিৰিয়ানী, কিন্তু মই এইটোক একদম পূৰা 10 out of 10 দি দিব পাৰোঁ ৰিভিউ। আৰু মোৰ মতে বিৰাট ভাল লাগিছে, সোৱাদ আছে। আৰু এটা মেইন ইম্পৰ্টেণ্ট কথা কৈছোঁ, এওঁলোকে বিয়া বা অন্নপ্ৰসন, মেৰেজ পাৰ্টি, বাৰ্থডে পাৰ্টি ইহঁতে মানে সেই কৰে আৰু চাৰ্ভ দিয়ে। আপোনালোকে আহিলে ইয়াতে কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া নাই, কিন্তু আহি কাৰণে দিয়া আছে কণ্টেক্ট নাম্বাৰ। সেই যে চাওক, আপোনালোকে চাই ল'ব। আৰু ইয়াতে মেনুখন আছে, মই মেনুখন ভালকৈ আপোনালোক ইয়াতে পিকচাৰত আহি যাব, আপোনালোকে চাব কি পায়। এইখনে হয় দোকানখন। উফ তামাম একদম। আৰু দাদাজন যেনে চলাই আছে, থেংক ইউ आपको हार्टली थैंक यू लेते हैं मतलब
এতিয়া আচ্ছা যে চম্ভাল ৰহে বহুত আচ্ছা লাগে ঠিক আছে তেনেহ'লে লগ পাই ভাল লাগিল এওঁলোককো আৰু খাই কাৰণে বহুত ভাল লাগিছে এই যে আহি গ'ল লেজিমলা আমাৰ ময়ূৰী বায়ন আমি তিতালকিন বঙাইগাঁৱৰ ফুড ব্লগটো আপোনালোকক দেখা ল'লোঁ চ' বঙাইগাঁৱটো কেনেকুৱা লাগিল ফুড ব্লগ তাৰে মানে তাৰে বিৰিয়ানীটো কেনেকুৱা লাগিল চাই কাৰণে আপোনালোকে খাব পৰা নাই তাৰে পৰা অনুভৱ কৰক ভিডিঅ'ৰ পৰাই অনুভৱ কৰক ভিডিঅ'ৰ পৰাই অনুভৱ কৰক আৰু এতিয়া আমি যাম ক'লৈ ইয়াৰ কোকৰাঝাৰৰ বিৰিয়ানী খাবলৈ টেষ্ট কৰিবলৈ কেনেকুৱা হয় কিমান সোৱাদ বনায় তো সেইকাৰণে হেলমেট মাস্ক পিন্ধি লৈছোঁ আৰু হেলমেটটো পিন্ধিবই মানে যিকোনো ৰাইড কৰিব যালে হেলমেটটো পিন্ধিব আৰু নট অনলি ফৰ ৰাইড এভৰিথিং চব কামৰ কাৰণে বুজিছেনে বলক তেনেহ'লে যাই থাকোঁ এতিয়া অ'কে ফাইনেলি আহি পালোঁ দিল্লী কি মাছুৰ বিৰিয়ানী যোনটো আমাৰ কোকৰাঝাৰতো আছে চ' ইয়াতে আমি বিৰিয়ানী খাবলৈ আহিছোঁ ফাৰ্ষ্ট অফ অল আপোনালোকে এইটো নকওঁ ফাৰ্ষ্টত আপোনালোক কওঁ এইটো ক'ত লোকেটেড হয় এইটো হয় এই যে চাওক দেখিছেনে এইটো হাই ছেকেণ্ডাৰী ফিল্ড সেইটো হয় আৰু ইফালে আমাৰ মেইন টাউন যায় আৰু ইফালে এইটো যোনটো আপোনালোক দেখি আছে এইটো হয় এই কোকৰাঝাৰ হাই ছেকেণ্ডাৰী স্কুল আৰু ইয়াৰে সন্মুখত আমাৰ বিৰিয়ানীৰ দোকান আছে আৰু এইটো এইকাৰণে কৰিলোঁ লোকেশ্যনটো যাতে যিহেতু বহুত ষ্টুডেণ্ট পঢ়ে কোকৰাঝাৰত চবেই যাতে আহি কাৰণে এই টেষ্টি বিৰিয়ানী খাব পাৰে যি আৰু এতিয়া আমিও খাম এণ্ড য়েছ ফাইনেলি আহি পালোঁ সি আহি কাৰণে ৰখি আছে খামকৈ আছে আৰু এই যে ইয়াতে আহি পালোঁ আমাৰ কোকৰাঝাৰৰ দিল্লী কি মাছুৰ চিকেন বিৰিয়ানী ইয়াতে আৰু এই যে দাদা আছে ইয়াতে আমাৰ आप लोग ये क्या है ये हैदराबादी और ये मुरादाबादी और इसमें मटन और इसमें फिश तो देखिसे আপোনালোকে ইয়াতে মাটনৰ পৰা একদম হায়দৰাবাদীৰ পৰা মুৰাদাবাদীৰ পৰা একদম চব বিৰিয়ানীত আছে আৰু এতিয়া আমি ইয়াতে আহিছোঁ যিহেতু টেষ্ট কৰি যাব লাগিব হয় নে নহয় তো টেষ্ট কৰিম আৰু আপোনালোক জনাম কেনেকুৱা লাগে আৰু যিহেতু আপোনালোকে বঙাইগাঁৱৰ ব্লগটো চাইছে তো বঙাইগাঁৱটো কেনেকুৱা লাগিছে ক'ব ইয়াতে বঙাইগাঁৱৰ লগত কেনেকুৱা কম্পেয়াৰমেণ্ট আৰু দুটা মিলি তাইতো নক'লে বঙাইগাঁৱটোত সেইকাৰণে ইয়াতে লৈ আহিছোঁ কেনেকুৱা পেৰিব পাৰে চাওঁ আমাৰ দুজনৰ মাজত চেলেঞ্জ হ'ব য়েছ ইউ কেন ডু ইট দাদাজনে আমাক ক'ব কিমানকৈ পায় सो याते हमारे याते वेट जोखा मशीन আছে भैया मतलब ये केजी में देते हैं या फिर नॉर्मली प्राइस में भी है केजी में मिलता है सर केजी में 1 केजी में कितना है 200 केजी मिलता है 200 केजी और वो पीछे जो है ना ये सब क्या है एक्चुअली ये वाला मटन है नहीं ये सब जो है ना एकदम फुल प्लेट है 100 का प्लेट सिस्टम करके भी है मतलब 100 फुल प्लेट और 60 रुपीज हाफ प्लेट हाफ আপোনালোকে দেখিছে চিকেন বিৰিয়ানী মুৰাদি তাৰপিছত চিকেন বিৰিয়ানী হায়দৰাবাদী তাৰপিছত মটন বিৰিয়ানী ভেজ বিৰিয়ানী চিকেন কোৰমা হো একদম মুখৰ পানী লাগিছে এতিয়া আপোনালোক দেখাম কেনেকুৱা হয় টেষ্টবিলাক এই যে হায়দৰাবাদী বিৰিয়ানী যিহেতু মই এটা বস্তু কৈ আছোঁ যিহেতু তাতে মই নিজে সেই খাইছোঁ কি নাম কয় হায়দৰাবাদী খাইছোঁ ইয়াতে মুৰাদি খাম হয় ন হ'ব না মুৰাদি খাম পিকচাৰৰ হায়দৰাবাদী বিৰিয়ানী আৰু এইটো হয় ইয়াৰে হায়দৰাবাদী বিৰিয়ানী চিকেনৰ পিচবোৰ বঢ়িয়াকৈ দিয়া আছে চচ এতিয়া খাবৰ কাৰণে আছে আৰু এইটো হয় মুৰাদি বিৰিয়ানী ইয়াতে সোৱাদটো কেনেকুৱা হয় এই যে খকুৱাৰ ৰাৱণৰ আমাৰ আহি গৈছে পানী ওলাইছে দেচোন খাই কওকচোন আপুনি কেনেকুৱা হৈছে হেভ এ বাইট এটা চিকেন কেনেকুৱা হৈছে চিকেন মজা না পাৰফেক্ট না আৰে এটা বস্তু কওঁ আমি ল'ৰাবিলাক ইমান পাৰফেক্ট নহয় মানে সোৱাদ হেৰি কৰাৰ কাৰণে জাষ্টিফাই কৰাৰ কাৰণে ছোৱালী এজনক লৈ আহিছোঁ কাৰণ লাষ্টটোত কেনেকুৱা কৈছোঁ ইমান মনত নাই বহুত আগত কৰিলোঁ ন এবাৰ হৈ গ'ল এতিয়া এই খকুৱাটোৰ লগত আহিলোঁ এই খালি খকুৱা কৰি আছোঁ এতিয়া ময়ো খাওঁ মোৰ হায়দৰাবাদীটো কেনেকুৱা লাগে এই যে আমার খকুয়াটো রেডি মুখে ধর লাগিব তই মোক কৈ আছিল ধুনীয়া আছে বঙাইগাঁৱত ফুটৰে ধুনীয়া লাগিছে ভাল লাগিছে এইটো হায়দৰাবাদী দেই জ্বালা আছে আৰু এটা খাই চাওঁ জ্বালা আছে বিৰাট ধুনীয়া সোৱাদটো ভৰপূৰ উঠি আহিছে একদম বঢ়িয়া চিকেন লেগ পিচ নহয় চিকেন পিচ অকলে গতে শেষ নকৰবি তুমি নোপোৱা মাইৰ খাবি তই ই চাচোন
বিৰাটেই সোৱাদ হৈছে মই ক'ব গ'লে এইটো খাওঁ আয়া মোৰটো কিয় খাব লাগছে টেষ্টি না If you will taste this and this, you will say that Hyderabad is much better than Muradi biryani. বিৰাট ভাল লাগিছে মানে মুৰাদিটো ঠিকঠাক আছে কিন্তু হায়দৰাবাদী ইজ বেষ্ট একদম মেনু তোমাৰ মাংস লৈছা সঁচা ক মাৰ খাবি কিন্তু আয়া আধা বিশ কৰি দিছা हो गया खाना हो गया হৈ গেল এই যে আমাৰ এইফালে 120 মানে একচুৱেলি কি হ'ল আমি দুটা সেই খালোঁ ন চিকেন মুৰাদাবাদী বিৰিয়ানী আৰু ইফালে হায়দৰাবাদী বিৰিয়ানী চ' আমি 120 দি দিলোঁ আৰু এতিয়া আমি যাম ক'লৈ খানে के बाद थोड़ा मीठा हो जाए চ' আমি এতিয়া মিঠাইৰ দোকানত যাম আৰু মিঠা খুৱাব যাম পলক তালৈকে যাই থাকোঁ আৰু এতিয়া আমি আহিলোঁ মাইনু আৰু মই নিৰলা সুইটছ এণ্ড স্নেক্স ইয়াতে আমি মিঠাই খাম ইয়াতে বহুত ফেমাছ আৰু ইয়াৰে চ' ইয়াতে এইটো মই মিঠাই এইটো দিব হা দাদা এইটো আৰু এইটো চ' আমি এই দুটা খাম এইটো এই মোক কিয় খাবি দেখাত অলপ বেলেগ ধৰণতে মিঠাইটো আৰু যিহেতু বিৰিয়ানী খাই আহিছোঁ চ' এইটো অলপ খাই ল'ম আৰু এটা বস্তু আপোনালোকক কৈ দি আছোঁ পিছে যেতিয়া মাস্ক পিন্ধে এই বস্তুটো এনেকৈ ল'ব আৰু যেতিয়া খোৱাৰ সময়ত এনেকৈ কৰিব বিৰাট টেষ্টি সোৱাদ आ गया आप खाइए বঢ়িয়াকে পেট ফুল কৰি কাৰণে আমি দুটাই খাই ল'লোঁ আৰু এতিয়া এই ধুনীয়া পৰিৱেশত আহি কাৰণে অলপমান আপোনালোকক পিছফুলি গুড বাইটো দিম বুলি ভাবিছোঁ মানে কি হৈছে এই শীতল বতাহৰ লগত যাতে আমাৰ ভিডিঅ'টো এনেকৈ শীতলভাৱে একদম ওপৰত গুচি যায় সকলোৱে যাতে ভাল পায় আপোনালোকে সকলোৱে যাতে মানে মৰম দিয়ে শ্বেয়াৰ কৰে যিমান পাৰে শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰি জনাই যাতে কেনেকুৱা হয় সেইবাবে মই এটা ভাল আশা ৰাখিলোঁ আপোনালোকৰ পৰা আৰু যাতে সকলোৱে মাস্ক পৰিধান কৰে কৰোণাৰ কাল যিহেতু কৰি আছে আৰু সকলোৱে যাতে ভালকৈ মানে ছেফলি ঘৰৰ ভিতৰত থাকে আৰু এতিয়া টাটা বাই বাই আৰু এটা মেইন কাম যোনটো আছে সেইটো কৰি দিব সেইটো হয় আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব একদম মৰমেৰে আৰু ওচৰত থকা বেল আইকনটো পাৰাপকে মাৰি দিব একদম অল কৰি দিব তিল্লান টাটা বাই বাই আপোনালোকে মোক চাব মই আপোনালোক চাব এনেকৈ ভিডিঅ' সদায় বনাই যাম Yes, this and this, you will say that Hyderabad is much better than Musari biryani. মুৰ্দাবাদ দিনা কিবা আছিল দে কৈ দিওঁ মুৰ্দাবাদী মুৰ্দাবাদী মুৰাদি দে এইটো ৰেকৰ্ড হৈছে ইফ ইউ টেষ্ট দিছ মুৰাদি বিৰিয়ানী